প্ৰথম কথা হ'ল মই শ্ৰী জয়ন্ত বৰুৱা বিগত 12 বছৰ মই বিপিএফ দলত আছিলোঁ। বিপিএফ দলত থকা অৱস্থাত মই আচলতে যেটো দেখিলোঁ তো আচলতে মই খুব এই দলত বিপিএফ দলত থাকি মই সুখী নহয়। তাৰ মানে তেওঁলোকৰ যেটো চিন্তাধাৰা বা তেওঁলোকৰ যেটো কাম কৰা সিস্টেম এই সিস্টেমবিলাকত আমি কিন্তু কোনো ধৰণে সুখী হোৱা নাই। ৰাজবংশী যেটো কমিউনিটি আছে সেই কমিউনিটিৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু কোনো ধৰণৰ কাম কৰা নাই। আৰু বিশেষকৈ মই কৈছোঁ আমাৰ ভেৰগাঁও জিলা বা আমি ওদালগুৰি জিলাবাসীয়ে যোৱা যেটো সময় আছিল আমি খুব আশাৰে তেওঁলোকক আমি ইয়াতে 9টা সিটৰ পৰা জিতাই পঠাইছিলোঁ বিপিএফ দলক। কিন্তু বিপিএফ চৰকাৰ দিন হোৱাৰ পৰা তেওঁলোকে ওদালগুৰি বা আমাৰ ভেৰগাঁও জিলাবাসীৰ কাৰণে কোনো ধৰণৰ সুবিধা কৰি নিদিলে বা আমাৰ যিবিলাক উন্নয়নৰ কাম হ'ব লাগিছিল সেই ধৰণৰ কামবিলাক নকৰিলে। বিশেষকৈ টংলা টাউনৰ যিবিলাক বাইলেনৰ কাম আছে বা ফুটপাথৰ কাম আছে বা ষ্ট্ৰীট লাইটিঙৰ কাম আছে বা ৱাটাৰ সাপ্লাই কাম আছে, এই ধৰণৰ যিবিলাক কাম আচলতে টাউন এখনত থাকিব লাগে সেই কামবিলাক কিন্তু তেওঁলোকে টংলাত কৰিব পৰা নাই বা কৰি নিদিয়ে। এই ধৰণৰ আমি বিভিন্ন ধৰণৰ কথাৰ কাৰণে মই থকা দিনবিলাকত মই বিপিএফৰ পৰা যিহেতুকে মই এই ধৰণৰ কথাবিলাকত মই কোনো ধৰণে মই সুখী নহয়। সেইকাৰণে মই প্ৰমোদ বড়োৰ নেতৃত্বত যেটো ইউপিপিএল দল আহি গ'ল আৰু বিটিআৰ চুক্তিৰ দ্বাৰা মই দেখিলোঁ যে টংলাত আমাৰ বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ ইয়াতে সুবিধা কৰিছে। নাই ইয়াতে নৱশৰণীয়া বা অবড়োৰ কোনো প্ৰাসংগিকতা নাই বুলি ভাবোঁ। আৰু টংলাত বিশেষকৈ অবড়ো যেটো সুৰক্ষা সমিতি আছে বা জিএছপি আছে এইটোৰ কিন্তু টংলা টাউনত বা আমাৰ টংলা অঞ্চলত কোনো ধৰণৰ প্ৰভাৱ নাই। আৰু 2-4জন আছিল যদিও তেওঁলোকে নিজেই বুজি পাইছে। আৰু অবড়ো বোলা বস্তুটো আচলতে আমি বিটিচিবাসী ৰাইজে আচলতে কি হ'ল এইটো নিজেই মানে আমিও যিহেতুকে বড়ো নহয়, বড়ো নহ'লে অবড়ো বস্তুটো কি, অবড়ো বোলা বস্তু আচলতে সংবিধানত নোহোৱা এটা শব্দ। নৱশৰণীয়া দেৱ ডাঙৰীয়াই আচলতে ৰাজনৈতিক সুবিধা লোৱাৰ বাদে অবড়ো মানুহখিনিক যি ধৰণে মিছগাইড কৰি আহিছিল তেওঁ নিজে অবড়োৰ হৈ কিন্তু কোনো ধৰণৰ মই সাংসদত কোনো ধৰণৰ কথা কোৱা মই দেখা নাই বা অবড়োৰ হৈ কিবা মানে যিবিলাক সমস্যা আছে অবড়োৰ সমস্যাৰ কথা মই কোৱা দেখিবলৈ পোৱা নাই। তেওঁ খালি নিজৰ সুবিধা বা নিজৰ লাভালাভৰ বাবে তেওঁ ৰাজনীতি কৰি আছে। আৰু আচলতে আমাৰ যিখিনি নন বড়ো মানুহ আছে সেই নন বড়ো মানুহখিনি বিভিন্ন কাষ্ট কমিউনিটিৰ মানুহ আছে সেই মানুহখিনিক আচলতে নৱশৰণীয়া দেৱে মিছগাইড কৰি আছে। আচলতে এই ধৰণৰ ৰাজনীতি কৰিব নালাগে। এনেকুৱা কুটিল ৰাজনীতিয়ে আমাৰ সমাজত খুব বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। তেওঁ উন্নয়নৰ কাম কৰক, তেওঁ বহল ভিত্তিত কাম কৰিব লাগে। আচলতে ৰাজনীতি বস্তুটো বিভিন্ন জাতি জনগোষ্ঠীক লৈ কৰিব লাগে। তেওঁ যি ধৰণে কাম কৰি আছে আচলতে এইটো খুব দুখজনক আৰু লজ্জাজনক কথা। আচলতে এই ধৰণৰ ৰাজনীতি কৰিব নালাগে। আগন্তুক দিনত আমি ভাবিছোঁ নৱশৰণীয়াই যদি ভাবে নিজাকে এটা ভাল দলত তেওঁ আহিব লাগে আৰু ভালভাৱে কাম কৰিব লাগে। যিহেতুকে তেওঁ ৰাইজৰ কাম কৰিব আহিছে তো সেইকাৰণে এই ধৰণৰ কুটিল ৰাজনীতি নকৰি ভাল ৰাজনীতিলৈ আহক। সেইদিনাখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কৈছে যে এমাহৰ ভিতৰত বিটিআৰ চুক্তিৰ যিবিলাক দফা আছে সেই দফাবিলাক পূৰণ কৰিবলৈ আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰে পদক্ষেপ ল'ম বুলি কৈছে। এইটোক আমি খুব ধন্যবাদ জনাইছোঁ। আচলতে বিটিআৰ চুক্তি যিহেতুকে হৈ গ'ল তো সেইকাৰণে বিটিআৰ চুক্তিৰ যিবিলাক দফা আছে সেইবিলাক আখৰে আখৰে পালন হ'ব লাগে। আৰু লগতে বিটিআৰবাসী ৰাইজৰ উন্নতি হ'ব লাগে। আৰু লগতে ইয়াতে আমাৰ যি দুটা সমষ্টি আছে খালিংদুৱাৰ আৰু মুদৈবাৰী সমষ্টি আৰু লগতে ভেৰগাঁৱত আমাৰ 5টা সমষ্টি আছে। এই 5টা সমষ্টিয়ে আমি ইউপিপিএল দলৰ প্ৰাৰ্থীকেইজন আমি বিপুল ভোটত জয়ী কৰি লৈ যাম বুলি আশা ৰাখি মই আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ নেতৃত্বত যিটো ইউপিপিএল দল সেইটো দলৰ প্ৰতিজন নেতাকৰ্মীক মই ধন্যবাদ জনাইছোঁ। যিহেতুকে প্ৰতিজন নেতাকৰ্মীয়ে এই ইলেকশ্যনটোত খুব মানে দেহে কেহে খাটি আছে। প্ৰতিজনৰ খুব কষ্ট হৈছে। কোভিড-19ৰ কাৰণে ইলেকশ্যনটো পিছুৱাই গৈছে যদিও আমাৰ ইউপিপিএল দলৰ নেতাকৰ্মী কিন্তু ভাগৰি যোৱা নাই। আজিও আমাৰ যিবিলাক নেতাকৰ্মী আছে আজিও খুব কষ্ট সহকাৰে কাম কৰি আছে। সেইকাৰণে আগন্তুক দিনত মই আশা ৰাখিছোঁ যে ইউপিপিএল চৰকাৰ গঠন হোৱাটো 100% খাটাং। আৰু আমি সমূহ বিটিচি আৰু বিটিআৰবাসী ৰাইজৰ লগতে
প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ আমি কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আৰু আমাৰ সদায় দায়বদ্ধতা থাকিব। এইখিনিকে কৈ মই মোৰ ক'ব লগাখিনিৰ এইখিনিতে সামৰণি মাৰিছোঁ।